নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল ৰাণা টেক সলিউশন। আজিৰ টপিকটো হ'ল অৰুণোদয়ৰ নাম চেক কৰিবৰ বাবে। নিজৰ নামটো অৰুণোদয় লিষ্টত আছে নে নাই সেইটো চাবৰ বাবে আজি এইটো ভিডিঅ' আপোনালোকৰ বাবে। ভিডিঅ'টো ভালকৈ চাব, মন দি যাব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাওক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বপ্ৰথমে আপোনালোকে এটা সাইট ওপেন কৰিব। সাইট ওপেন কৰি ইয়াত টাইপ কৰিব অৰুণোদয় স্কিম। মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি ডাইৰেক্টলি সাইটটোত যাব পাৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে অলপ স্ক্ৰল ডাউন কৰি আহি অৰুণোদয় যেটো ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অৰুণোদয় যেটো ড্যাশবোৰ্ড আছে সেইটো ওপেন হৈ যাব। ওপেন হোৱাৰ লগে লগে অলপ স্ক্ৰল ডাউন কৰি তললৈ আহি আপোনালোকে এই ভিউ ষ্টেটাস যেটো আছে ইয়াত ক্লিক কৰি দিব। ভিউ ষ্টেটাস ক্লিক কৰাৰ লগে লগে ইয়াত অসমৰ যিমানখিনি ডিস্ট্ৰিক্ট আছে ইয়াত শো কৰিব। আপোনাৰ ডিস্ট্ৰিক্টখন আপুনি নিজে সিলেক্ট কৰি ল'ব। ডিস্ট্ৰিক্টখন সিলেক্ট কৰাৰ লগে লগে যিমানবাৰ নাম চাইছে সকলোবিলাকৰ নাম ইয়াত আছে। অল ডিস্ট্ৰিক্টৰ যিমানজন মানে অৰুণোদয় পাই আছে সকলোবিলাকৰ নাম ইয়াতে শো কৰি আছে। তো ইয়াৰ পৰা আপোনাৰ নামটো আছে নে নাই তাৰ বাবে আপুনি ইয়াত সাৰ্চ কৰি দিব। আপোনাৰ নামটো ইয়াত সাৰ্চ কৰি ল'ব। সার্চ কৰাৰ লগে লগে মানে আপোনাৰ নাম থকা যিমান আছে ধুবুৰী ডিস্ট্ৰিক্টত মানে একে নামত বহুতো মানুহ আছে, সকলো নামবিলাক ইয়াত শো কৰি দিব। তো ইয়াৰ পৰা আপুনি চেক কৰিব লাগিব যে আপোনাৰ নাম একচুৱেলি হয় কোনটো আৰু আছে নে নাই। আপোনাৰ ইয়াৰ নাম আছে, ইয়াত বেংক একাউণ্ট আছে, IFC কোড আছে আৰু LIC যেটো দিয়া আছে আপুনি এইটো মিলাই ল'ব। মিলাই লোৱাৰ আকৌ এবাৰ কনফাৰ্ম কৰাৰ বাবে আপুনি নামৰ ওপৰতে এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুনকৈ এটা মোৰ ডিটেইলছ অপশ্যন আহি যাব। ইয়াত আপুনি ডিস্ট্ৰিক্ট, ভিলেজ, পঞ্চায়তটো দেখা পাব। এইটো মিলাই ল'লে আপুনি কনফাৰ্ম হৈ যাব পাৰে যে যি নামটো আপুনি ভাবিছে আপোনাৰ বুলি হয় বুলি সেই নামটোৱে হয়। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইটোকৈ আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।